নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনালো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো বৰ্তমান ভালে। আজি মই বিলাহীৰ এনেকুৱা এটা ৰেচিপি লৈ আহিছোঁ, খাবলৈ খুবেই সোৱাদ লগা হয়। আৰু আহকচোন তেতিয়াহ'লে মই বিলাহীৰ ৰেচিপিটো কেনেকৈ বনালোঁ আপোনালোকৰ আগত দেখাওঁ। আৰু এই ৰেচিপিটো লুচি, পৰঠা বা ভাত সকলোৰ লগতে খুব তৃপ্তিৰে খাব পাৰি। এইখিনি বনাবৰ বাবে মই লৈছোঁ 5টামান বিলাহী লৈ লৈছোঁ, শুকান জলকীয়া, 2টা পিঁয়াজ, কেইটামান কাজু আৰু এইফালে নহৰু এটা, অকণমান আদা আৰু নৰসিংহ পাত, এইফালে কেইটামান সৰিয়হ, এইখিনি মই যোগাৰ কৰি লৈছোঁ। এইফালে মই পানী গৰম হ'বলৈ দিছোঁ। ইয়াতে মই বিলাহীকেইটা দি দিম আৰু ইয়াতে মই গুচাই লৈছোঁ 2টা পিঁয়াজ, এনেকৈ দি দিছোঁ আৰু এটা আদা নহৰু আৰু কেইটামান ইয়াতে মই কাজু দি দিছোঁ আৰু ইয়াতে মই শুকান জলকীয়া কেইটামানো দি দিছোঁ। আৰু এতিয়া এইখিনি খুব ধুনীয়াকৈ মই সিজাই ল'ম। বিলাহী পিঁয়াজ চব ধুনীয়াকৈ সিজি গ'ল। এইখিনি মই উলিয়াই লৈছোঁ এনেকৈ, আৰু এইখিনি পূৰা ঠাণ্ডা হ'বলৈ দিম। আৰু এইখিনি মই মিক্সি জাৰ এটাত মই পিচি ল'ম। এই ৰেচিপিটো ঘৰত জন্মদিন বা যিকোনো অনুষ্ঠানতে ব্যৱহাৰ কৰিব পাৰে, বা সত্যনাৰায়ণ পূজা পাতিলেও এইটো দিব পাৰে। পিঁয়াজ আদা নহৰুটো আঁতৰাই দি খুবেই ধুনীয়া লাগে খাই। এইখিনি মই এতিয়া পিচি ল'ম। এইখিনি মই এনেদৰে পিচি ল'লোঁ। এতিয়া মই কেৰাহী এখন গৰম হ'বলৈ দিছোঁ। ইয়াতে মই মিঠাতেল দিম জোখমতে। ইয়াতে এচামুচ মই সৰিয়হ দিছোঁ আৰু নৰসিংহ পাত দিছোঁ। আৰু ইয়াতে মই অকণমান মছলা গুড়ি, ৰেড চিলি গুড়ি আৰু জিৰা, অকণমান ধনিয়া গুড়ি, এনেকৈ হালধি অকণমানে সৈতে ইয়াত দিলোঁ। আৰু ইয়াতে মই বিলাহী আৰু কাজুৰ পেষ্টটো ঢালি দিলোঁ। এইখিনি মই ভালকৈ ভাজি ল'ম। যেতিয়ালৈকে ইয়াৰ মই পানীটো আঁতৰি নাযায় তেতিয়ালৈকে এইখিনি ভাজি ল'ম। ইয়াতে এচামুচ মই নিমখো দি দিছোঁ। আৰু এইখিনি এতিয়া মই কম জুইত 5 মিনিটমানৰ কাৰণে ভাজিম। এইখিনি লাহে লাহে ইয়াৰ পানীখিনি শুকাই আহিছে। এয়া হৈ গ'ল, ইয়াৰ পানীখিনি শুকাই গ'ল আৰু মোৰ বিলাহী চাটনিখিনি ৰেডি হৈ গ'ল। আৰু এই মোৰ বিলাহী ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ'লৈ। আজিলৈ আহিলোঁ, বাই বাই।